নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ চবিছ ব্লগলৈ আৰু আজি মই বনাবলৈ লৈছোঁ ঘুগুনি মটৰ ঘুগুনি আৰু মইনো কেনেকৈ বনাওঁ মটৰ ঘুগুনি তাকে আপোনালোকক দেখাম বলক ভিডিঅ'টো চাই থাকক। আলু 3টা ভালদৰে ধুই মটৰৰ লগত কুকাৰত দি 5টা চিটি মাৰি লৈছোঁ আৰু এইফালে ৰেডি কৰিছোঁ বিলাহী এটা, পিঁয়াজ এটা আৰু আদা ৰচুনৰ পেষ্ট। আলু 3টা মই বাকলি গুচাই পিটিকি ল'লোঁ আৰু এইফালে কেৰাহীত তেল দিলোঁ। তেল গৰম হোৱাৰ লগে লগে মই পিঁয়াজ আদা ৰচুনৰ পেষ্টখিনি ভাজি লৈছোঁ অলপ টাইম আৰু ইয়াতে দিম বিলাহী। এতিয়া ইয়াত দিছোঁ ধনিয়া পাউডাৰ, জিৰা পাউডাৰ, ৰেড চিলি পাউডাৰ আৰু হালধি পাউডাৰ। গোটেইখিনি তেল এৰি নিদিয়ালৈকে মই ভাজি আছোঁ। গেছটো মিডিয়াম ফ্লেমত দি কিনি এতিয়া মই তেল এৰি দিয়ালৈকে ভাজি থাকিম। বইল কৰা মটৰখিনি মই এটা বাচনত পানীৰ পৰা উঠাই ল'লোঁ আৰু এইখিনি ফাৰ্ষ্টতে 2-3 মিনিট ভাজি ল'ম। গেছটো মিডিয়াম ফ্লেমত দি মই ভাজি লৈছোঁ আৰু এতিয়া ইয়াতে আলুখিনিও দি দিছোঁ। দুই 3 মিনিট ভজা হৈ গৈছে আৰু ইয়াতে মই বইল কৰা মটৰৰ পানীখিনি দি দিলোঁ। এতিয়া গোটেইখিনি ভালদৰে মিলাই উতলিব দিম আৰু ইয়াতে দিছোঁ মই গৰম মছলা পাউডাৰ। এতিয়া 2 মিনিটমান উতলাই গেছটো অফ কৰি দিম। হেল্ল' গাইজ, এতিয়া হৈছে আবেলি, আপোনালোকক দেখাইছোঁ ৰ'ব। আৰু এতিয়া খাব লৈছোঁ চাহটো খাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। ভিডিঅ'টো চাই কেনে পালে জনাব, লাইক কৰিব, কমেণ্ট কৰিব আৰু যিসকল মোৰ চেনেলৰ নতুন হয় সেইসকলে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।